নমস্কাৰ বন্ধুসকল, আজি পুনৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আজি পুনৰ মিনি ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ। নাজানো কেনেকুৱা হয়, কৰি চাওঁ। আজি হৈছে 6 অক্টোবৰ 2025 লক্ষী পূজা। সকলোকে লক্ষী পূজাৰ শুভেচ্ছা জনালোঁ। এয়া আছে মোৰ ছাত্ৰ মামা। আপোনালোকৰ খা খবৰবোৰ জনাব, কেনেকুৱা ভাল বেয়া। মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আপোনালোকৰ বন্ধুবৰ্গসকলে শ্বেয়াৰ কৰি দিব, যাতে মোৰ সোনকালে পইচা পাতি পাওঁ ইউটিউবৰ পৰা। ধনী হ'ব লাগে সোনকালে। কথাটো ধেমালি কৈছোঁ দেই, মই ধনী হ'বলৈ মই এইবোৰ ধনী চনী মতলব নাই, মোৰ ভিউজ চিউজ মতলব নাই। খালি মই ইউটিউবত ভাল লাগে সেইকাৰণে ইউটিউবত সাঁচি ৰাখিছোঁ, যাতে মোৰ কেতিয়াবা গেলাৰী বা ডিলিট হৈ গ'লে তাত যাতে সংৰক্ষণ হৈ থাকে, যাতে ভৱিষ্যতে দেখি পাওঁ, যাতে আমাৰ ইণ্ডিয়াই যেতিয়ালৈকে ইউটিউব বেন নকৰে তেতিয়ালৈকে চাই থাকিব পাৰিম। সেইবাবে সংৰক্ষণ কৰি ৰাখিছোঁ। আজি আপোনালোকক আমাৰ মাহীহঁতক দেখাম দেই। আজি লক্ষী পূজা বুলি এইটো কি বুলি কয়, এইখিনি বনাইছে। এইটো ৰুটি বনাইছে, শাক বনাইছিলোঁ মই। এজনী সৰু মাহী এতিয়া হাঁহি আছে মানে এনাইহঁতৰ ঘৰলৈ অহা এইটো ভিডিঅ'টো বনাই কিনে থৈ দিছোঁ, পিছত মানে ভৱিষ্যতে কেতিয়াবা চাব পাৰিম। এইটো ভাইটি ই মোৰ লগত আহিছে দেই, আমাৰ তাৰপৰা আহিছে, আমাৰ দুনুৱাৰ পৰা আহিছে। এইটো মানে ভিডিঅ'টো সাঁচি ৰাখি মানে ভৱিষ্যতে চাব পাৰিম কেতিয়াবা। এইটো কি বুলি কয়, ৰুটিখিনি অকণমান টান হৈ গৈছে। ৰুটি নহয়, এইখিনি পুৰি গৈছিলে, টান হৈ গৈছে। এতিয়া হৈ গ'ল। এতিয়া মই পুৰি খালোঁ 4খন আধা আৰু ভাত খালোঁ। মোৰ এটা কথা আছে কি, মই যিমান পুৰি খালোঁ বা ৰুটি খালোঁ মই ভাতটো খাবলগীয়া হয়। মই সদায় মানে ৰুটি মই খালোঁ, ভাতটো খাওঁৱেই। এতিয়া আমাৰ দৌতিয়ে ক'ব যে কেইখন ৰুটি খালে হা। এতিয়া আমাৰ মা বাপেকক দেখাম মানে মোৰ দৌতি মা দেউতাক সেই ৰুটি কেইখন খালে কৈ দিয়কচোন। মানে এইটো মিছা যেন লাগিলেও সঁচা কথা কিন্তু দেই। দৌতিয়ে 15খন ৰুটি খাইছে, বিশ্বাস নকৰে কিন্তু। আকৌ 1.5 বছৰৰ ভাত সঁচাকৈ ভাত খাইছে, কিন্তু চাইজটো সৰু, কিন্তু মালটো ধামাকা আছে দেই। চাইজটো বহুত সৰু কিন্তু ধামাকা আছে। 15খন ৰুটি খাইছে। আমাৰ ডাঙৰ মাহীয়ে লাজ কৰে নোলায়, এতিয়া আমাৰ সৰু মাহী এবাৰ। নমস্কাৰ, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। এইও ইউটিউব চেনেল আছে বোলে। কি ইউটিউব চেনেল আছে কচোন? মোৰ ইউটিউব চেনেল আছে আকৌ। কি আছে? তই পাহি কৈ আছে, তই ভালকৈ চা আকৌ। ভালকৈ চাইছোঁ পাই। অঁ কৈ দে আকৌ কিবা এটা। তই গান এটা গাচোন। গান গাওঁ নেকি? কিবা লাজ লাগে দেই। চা তোমাৰ কেনেকৈ হাঁহি আছে মাহীয়ে। মাহীয়ে এখন টেবুলখন কি ধুনীয়াকৈ সজাই থৈছে। গোটেই লেতেৰা ফেতেৰা। ক কিবা এটা ক। কি ক'ম ক? কৈ দে তই নাচি দে এপাক নহ'লে। কি থৈ দক মানুহখিনিয়ে বেয়া বুলি ক'ব দেই। আমাৰ সৰু মাহী কিন্তু বহুত ষ্টাইল দেই। সেইজনী ডাঙৰ মাহী আহিছে, সেইজনী আমাৰ ডাঙৰ মাহী। ফ'ল' কৰি দিব দেই, ইনষ্টাগ্ৰামটো ফ'ল' কৰিব কওঁ ক। মোৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰি দিব দেই, গগৈপ্ৰিয়া বুলি আছে। মই ডাঙৰ হেৰিয়ে যেনিবা ক্ৰিয়েটৰহে যেনিবা ফকতীয়া ভিডিঅ' এটা বনাইছে, এইটো সঁচাকৈ বুলি ভাবি লৈছে। ধেমালি কৰিছোঁ দেই, এইবোৰ মানে এই সঁচাকৈ ইনষ্টাগ্ৰাম আছে মানে। ছোৱালীজনী সৰু কিন্তু 10 বছৰীয়া মানে এই মানে এইবোৰ এবাৰ মেট্ৰিক দিম দেই, বুঢ়ীয়ে হ'লোঁ। তাৰপিছত কি ক'ম, কি কৰ তই কিবা এটা কৈ দে ক। তাই ক'বলৈ লাজ কৰিছে। দিয়ক ইমানতে আজি ভিডিঅ'টো সামৰি মাৰিছোঁ। কেনেকুৱা লাগিলে জনাব। তাৰপিছত মোৰ ইউটিউব চেনেলটো একেবাৰে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থৈ যাবচোন। আজি বহুত দিনৰ মূৰত বনালোঁ। আজি ভিডিঅ'টো প্ৰায় 2 বছৰ 3 বছৰ মূৰত বনাইছোঁ নেকি। আজিৰ পৰা পুনৰ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ, কি হয় নাজানো। ধন্যবাদ। পুনৰ নতুন এটা ভিডিঅ' আপোনালোকৰ সকলোকে লগ পাম। থেংক ইউ।